সুধিবলগীয়া আছে মই বোলো সুধি আছো ভাত আজি কি খালে ভাত আজি দালি লগত কিবা আছেনে নাই দালি আৰু আলু পিটিকা বনাইছো তোক আৰু কি লাগে তুমিয়ে খাবা দালি আৰু আলু পিটিকা মই খোৱাত নাই কিন্তু কৈ দিছো 4-5 দিন হৈ গ'ল আজি দালি আলু পিটিকা খাই আছো মাথা ঘুম উঠি যায়গৈ হেল্ল' 5-6 দিন দালি ভাত খালে মানুহ নমৰে বুজিছনে খাবই লাগিব এইবিলাক বাহানা মোৰ আগত নকৰিবি মই থেচি খুৱাম তুমিয়ে খাবা মই এনেও নাখাওঁ মোৰ আগত এইবিলাক কথা নকবি বাপেৰ আগত কৰিবিছেনে বাপেহে বজাই যায় আৰু তই গম নাপাৱ নেকি লকডাউন যে একদিন গম নাপাৱ লকডাউন 22 দিনলৈকে দিছে বুজিছনে 22 দিন দালি আৰু আলু পিটিকাই খাব লাগিব কেপ কৰি নাথাকিবি মই খাবলৈ নোৱাৰো তোমালোকে খাই থাকিবা নাখালে তই তাৰ মূৰটো খাবি মই মুঠতে এইবিলাক একো নাখাওঁ হে থাক তই তেল মাৰ বুলি ভাবিছ নেকি তোক হা তেল মাৰ বুলি ভাবিছ খালে খাবি নাখালে নাই নিজেহে মৰিবি আৰু মায়ে কৈ নাথাক বুজিছনে মই যাওঁ দালি আৰু আলু পিটিকাখিনি বনাওঁগৈ বুজিছনে হ'ব যোৱা কি হলো পুপাই নাই ককা মায়ে সদায় দালি আৰু আলু পিটিকাকে বনাই আছে লকডাউন বুলি দেউতাই ওলাই কৰি যোৱা নাই বৰ খং উঠে মই দালি আৰু আলু পিটিকা নাখাওঁ দেই সেইটোকে মাক কৈছো হেৰ লকডাউন বুলিহে বাপেৰে ওলাই যোৱা নাই এনেচোন মাছে মাংসই খায়ে থাকিবলৈ পাওঁ হ'ব দে এইকেইদিন দালি আৰু আলু পিটিকাকে খাচোন একো নহয় 22 দিন নে 21 দিনহে দিছে একো নহয় দে ককা এইবোৰ খাই ভাল নালাগে এতিয়া খাবই লাগিব বুজিছ লকডাউন কাৰণে নহ'লেতো মৰিব লাগিব সেইটো বাৰু হয় কাকা গতিকে এইবিলাক জেদ নকৰিবি বুজিছনে খাবি তই বাৰু ককা বুজি পাইছো লকডাউন হ'লেনো কেনেকে আনিব কিন্তু এই লকডাউনটো কেলে দিব লাগে কৰোণা হৈছে হওক ন কৰোণাটো ভাল হ'ব নহয় কিবা লকডাউন দিলেহে শান্তি পায় বা অকণমান দিন খুলি দিবও পাৰে ন 12টাৰ পৰা এটালৈ খুলিলে তাৰপিছত সময়খিনি লকডাউন এনেকুৱা কৰিলেও ভাল সেইবিলাকো কৰা নাই সদায় কাৰণে লকডাউন দি দিছে এতিয়া 22 দিন 21 দিন থাকতো দালি ভাত খাই উপায় নাই হোৱা হৈছে দেই হেৰ চৰকাৰে যি কৰে ভালেই কৰে বুজিছ লকডাউন নহ'লে বহুত মানুহ কৰোণাত মৰিব আৰু ইমান মানুহ ৰাস্তাই ঘাটে ওলাই কৰি যায় তেনেকৈ মানুহ ওলাই কৰি গ'লে কৰোণাটো বাঢ়িবহে সেইবাবেহে লকডাউনটো দিছে আকৌ তই বুজিছনে নাই খোৱা বোৱাটো ডাঙৰ নহয় বুজিছ মানুহ জীয়াই থকাটোহে ডাঙৰ কথা সেইটো বাৰু হয় ককা কিন্তু ইমান দিন দালি ভাত খাব নোৱাৰি নহয় মই গম পাইছো দে তই মাছে মাংসই খাই থাক যে এতিয়া দালি ভাত খাবলৈ নোৱাৰ হ'ব দে এইকেইদিন তেওঁ যেন তেনে চলাব লাগিব বুজিছ বুজি পাইছো হ'ব দে তই থাক মই যাওঁ কলে যোৱা আকৌ তুমি নাই এই বাতৰিটোকে চাই থাকোঁগৈ কিনো কৰোণা খবৰ পাইছে সেয়াকে চাওঁগে দে কি কৰি থাকিম এতিয়া আৰু লকডাউনত এনে নামঘৰলৈও যাবলৈ পাওঁ এতিয়াতো সেইবিলাকো নাই বন্ধ কৰি দিছে চৰকাৰে হয় দিয়া কাকা যোৱা তুমি টিভিটোকে চোৱাগৈ যোৱা কিনো কৰি থাকিবা আৰু যাওঁ দে থাক তই দেই আৰু জেদ কৰি নাথাকিবি মাৰ লগত বুজিছ মায়েনো সেয়া নবনাই আৰু কি বনাব ককা গম পাইছো দিয়া হ'ব হ'ব দে তই থাক ককাই বাৰু ঠিকেই কৈছে মায়েনো আৰু কি বনাব হ'ব দেউতা আহিলে আজি ক'ব লাগিব এবাৰ দেউতা আকৌ গালিহে দিয়ে নেকি ঠিক নাই দেই নাই নেতেওবা কৈ চাম দাদা কি কৰি আছ একেবাৰে মন চন মাৰি আছ যে কিনো কবি আৰু সদায় দালি ভাত সোপাকেই খাই থাকিব লাগে বৰ অশান্তি পাইছো দেই দেউতাই ঔষধ অনা নাই ক'ৰ পৰা আনিব আকৌ লকডাউনো দিছে সেইটোও হয় এলাহ লাগি গৈছে আৰু দালি সোপা খাই মোৰো একদম দালি সোপা খাই এলাহ লাগি গৈছে আজি দেউতা আহিলে মই একদম কৈ আছো বোলো মাছ মাংস আনিলে ভাত খোৱাত নাই
হেৰ জেট কৰি কিডাল পাবি লকডাউনত কিডাল পাব একো নাই নহয় এতিয়া চব দোকান চোকান বন্ধ কৰি দিলে তেতিয়ানো ক'ত যাব মই অকণমান দে মই বুজিও পাওঁ আকৌ মন চন মানে কিবা লাগি আহে দালি সোপা খাই খাই সেইটো হয় দে তেওঁ কৈ চাম বা দেউতাক আমি দুটাই কম দে হ'ব ময়ো কম পিছে এতিয়া ভাত খাবি নে নাখাৱ খাব লাগিব নহয় কি খাবি ভোকতে মৰিবহে লাগিব আৰু গম পাইছো দালি হ'লেও আমি খাবই লাগিব নহ'লেতো মৰিবহে লাগিব ভোকতে নহ'লেতো আৰু মৰিবহে লাগিব ঐ বল দেউতা আহিছে মাতটো শুনিছো কংগী বলচোন বল বল লা 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 দেউতা আহিলা আহিলো দে তহঁতে ভাত পানী খালি নে নাই নাই খোৱা দেউতা এতিয়ালৈকে মায়ে বনাই আছে হ'বহি এতিয়া খাম আৰু দেউতা খাম আৰু ঐ ক ভয় লাগিছেচোন কিবা কৰিব নেকি দেউতাই আকৌ অফিচৰ পৰা আহিছে ক'ৰবাত যদি খং চং কৰে কৰিলেও কৰিব দে দুইটাই কওঁ একো নহয় বল কওঁ দে দেউতা কথা এটা কওঁ কি কথা ক দেউতা মানে লকডাউনত আমাৰ দালি ভাত খাই এলাহ লাগি গৈছে দেউতা দালি ভাত খাই এলাহ লাগি গৈছে তুমি কিবা এটা আনা না মাছ মাংস কিবা এটা প্লিজ কিবা এটা আনা না তহঁতে গম পাৱ নাপাওঁ হা লকডাউন বুলি গম পাৱ নাপাওঁ এনেকুৱা ল'ৰা ছোৱালী দুসাঁজ দালি ভাত খাব নোৱাৰে সিহঁতে জানিছে এই কৰোণাটো হৈ আছে কৰোণাৰ বাবে লকডাউন দিছে এইটো লকডাউন আকৌ সিহঁতে মোক পঠিয়াই দিছে বজাৰলৈ যোৱা কিবা লৈ আহা গম পাৱ নাপাওঁ হা দোকান চোকান বন্ধ বুলি এইডাল লকডাউন যদি মই ওলাই যাওঁ মোৰ পিঠি দবজাল বুলি ক'ব পুলিচে গম পাইছ টীকাকৰণ দিব কথা জানি বুজি কবি টিভিটো কি ক'ব চাওঁ তাত দেখা নাই টিভিত কেনেকৈ মানুহক টীকাকৰণ কৰি দিছে কাণত ধৰাই থৈছে ৰাস্তাত দেখা নাই তাৰপিছত আকৌ সিহঁতে মোক যাবলৈ কয় এনেকুৱা ল'ৰা ছোৱালী জন্ম দিলে দেউতা কিবা এটা কৈ পেলাই আনিব পৰা নাযায় জানো দেউতা দালি ভাত খাবলৈ মন নোযোৱা হৈছে আৰু আমি কিন্তু নাখাওঁ দেই কৈ দিছো আজি 5-6 দিন যোৱা নাই লকডাউন দিয়া হা অতকেইদিন লকডাউন পাৰ কৰিবলৈ আছেই সেইটো আজি ইয়াৰ কথা শুনা ক'ৰবাত বিচাৰি নোযোৱা কিয় আমি কিবা বিচাৰি যাবলৈহে কৈছো টীকাকৰণ খাবলৈ কোৱা নাই নহয় মই বিচাৰি গ'লে পুলিচৰ টীকাকৰণ খাব লাগিব বুজিছ হ'ব দিয়া নালাগে একো আনিব দালি ভাতেই খাম হ'ব দিয়া দেউতা যদি তুমি টীকাকৰণ খোৱা তেন্তে একো আনিব নালাগে হ'ব দিয়া আমি বুজি পাইছো দালি ভাত খাবইতো লাগিব ন লকডাউন দিছে যেতিয়া ক'তনো দোকান বজাৰ খুলিব হ'ব দিয়া আমাৰ ভুল হৈ গ'ল বুজি পাইছ এতিয়া পাইছো দেউতা পাইছো বাৰু তহঁতে দালি আৰু আলু পিটিকা খাব নালাগে এতিয়া দালি আৰু চয়াবিন ভাজি খাবলৈ ভাবি দেই তহঁতে ভাল পাওঁ নহয় চয়াবিন মই আহোঁতে চয়াবিন লৈ আহিলোঁ এই মোৰ লগৰটো দোকান আছে যে সি তেনে অকণমান খুলি দিলে দোকানখন তেন্তে ভালেই হ'ল দেই মই চয়াবিন ভাজি খাই বহুত ভাল পাওঁ ময়ো বহুত ভাল পাওঁ দেই চয়াবিন ভাজি খাই সেইকাৰণেতো লৈ আহিছোঁ বাৰু হ'ব দেই মই এতিয়া গা পা ধুই কৰি লওঁ আৰু চেনিটাইজাৰটো লৈ আহ আকৌ দেউতা আনি আছো ৰ'বা তুমি হাত ভৰি ধুই দিয়াচোন যোৱা হ'ব দে ভালেই হ'ল ন বল আমি ভিতৰত যাওঁ বল নমস্কাৰ বন্ধু বান্ধৱীসকল কেনে আছে আপোনালোক নিশ্চয় সকলো ভালে আছে জুবলি বৰুৱা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আমাৰ কাৰ্টুন ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ